আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া মই আজিকালি আহিছোঁ স্কুললৈ, কাৰণ আজি আমাৰ স্কুলত মুকলি বিহু পতা হৈছে। গতিকে এতিয়া মই স্কুল আহিছোঁ। ৰূপক অনা নাই, তাৰ গাটো ইমান ঠিক নহয় আৰু বতৰটো ইমান ঠিক নহয়। এতিয়াহে ৰ'দ দিছে, অলপ আগতে বৰষুণ দি আছিলে। গতিকে তাক দেউতাকৰ ওচৰত থৈ আহিছোঁ। আৰু আজি মই ভাবিছোঁ আপোনালোকক মই চাকৰি কৰা স্কুলখনো দেখাম, কাৰণ এনেইতো স্কুলত ভিডিঅ' কৰাটো এলাউ নকৰে, কিন্তু যিহেতু আজি বিহু হয় গতিকে সেইকাৰণে আজি ভিডিঅ' মই কৰিব পাৰিম। গতিকে আজি আপোনালোকক দেখাম আমাৰ স্কুলখন, আৰু আমাৰ স্কুলত আজি কেনেকৈ মুকলি বিহু উদযাপন কৰা হৈছে সকলোখিনি আপোনালোকক দেখাম। গতিকে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। গতিকে এতিয়া ব'লক আমাৰ স্কুলখন চাওঁ। মই আহি আছোঁ। এইটো আচলতে আমাৰ এটা শ্বৰ্টকাট ৰাস্তা বুলিয়ে ক'ব লাগিব। এইফালেদি আমাৰ স্কুলৰ ওচৰ হয়। এখেতে মোক থৈ গ'লহি, কিন্তু মই অলপ দূৰ টেম্পুত আহিব লগা হ'ল, কাৰণ ৰূপক যিহেতু থৈ আহিছোঁ গতিকে সোনকালে তেওঁ গ'লগৈ। গতিকে এতিয়া আহি আছোঁ আৰু অলপ দূৰ গ'লে পাই যাম স্কুল। মই স্কুলৰ ওচৰ পাইছোঁহি। আৰু এয়া মন্দিৰ হয়, এয়া মন্দিৰ আছে, আৰু এইটো হয় স্কুললৈ যোৱা ৰাস্তা। সেইখন দেখিছেনে? আৰু অকণমান দূৰ গ'লে পাই যাম। গেটৰ ওচৰ পালোহি এতিয়া। মই আহি স্কুল পালোহি। সকলো আহি ইয়াত উপস্থিত হৈছেহি, আৰু আহিবলৈ বাকী আছে। আচলতে বতৰটোৰ কাৰণে অহা অলপমান পলম হৈছে। আৰু এতিয়া মই আপোনালোকৰ লগত চিনাকি কৰাম আমাৰ স্কুলৰ সংগীতৰ শিক্ষয়িত্ৰী, আৰু তেখেত আচলতে বহুত মোৰ বাৰ দৰে। গতিকে আজি ভাবিলোঁ তেখেতক আপোনালোকৰ লগতো চিনাকি কৰাই দিওঁ। আৰু এয়া মোৰ লগত আছে এয়া জয়া মেম। নমস্কাৰ। এওঁ আমাৰ চেণ্ট্ৰেল স্কুলৰ সংগীতৰ শিক্ষয়িত্ৰী, আৰু বহুত ধুনীয়া গান গায়। সকলো হয়তো দেখিছে তেওঁলোকক, এওঁক দেখিছে হয়তো। গতিকে এতিয়া জয়বাই বিহুৰ শুভেচ্ছা এটা দিয়ক। হয়, মোৰ নাম জয়া ইৰাণী। মই চেম্পুৰ স্কুলৰ মিউজিক টিচাৰ, আৰু মই বিহু বুলি সকলোকে বিহুৰ শুভেচ্ছা জনালোঁ। লগতে প্ৰগতি আখলৰ হৈ প্ৰগতিক মই বিহুৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ তেওঁৰ চেনেলটোতে জয়া। আপোনালোকে ছাবস্ক্ৰাইব কৰিব, আৰু ভালকৈ চলি যায়। ধন্যবাদ। আৰু এতিয়া আমি আৰু বেলেগ সকলোকে এতিয়া এফালৰ পৰা স্কুলখন আপোনালোকক মই এতিয়া দেখাম, কাৰণ আমাৰ এতিয়ালৈকে প্ৰগ্ৰাম আৰম্ভ হোৱা নাই। গতিকে আৰম্ভ হোৱাৰ আগতে আপোনালোকক সকলোখিনি দেখাম। গতিকে ভিডিঅ'টো চাই থাকিব। আৰু এয়া মই এতিয়া ওপৰলৈ গৈ আছোঁ। এতিয়া আমি যাম ওপৰলৈ। আহক আলফুল, নিধি। এতিয়া আমি ওপৰলৈ গৈ আছোঁ। এয়া হ'ল আমাৰ স্কুল। এইফালে আছে ৰুম, এইফালে আছে ৰুম। এইটো হ'ল আমাৰ অফিচ ৰুম। এয়া হ'ল আমাৰ লাইব্ৰেৰী। মই এনেই জাষ্ট আপোনালোকক অলপমান দেখাই দিছোঁ। এইটো হৈছে কম্পিউটাৰ লেব। এতিয়া আমি যাম আমাৰ ষ্টাফ ৰুমলৈ। আৰু এইটো হ'ল আমাৰ ষ্টাফ ৰুম। এতিয়া কোনো অহা নাই, গতিকে দুগৰাকী আছে, এওঁলোককে উঠাওঁ। বিহু বুলি নতুন স্কুলত হেপী বিহু টু অল অফ ইউ। নতুন বিহু, নতুন স্কুলত, নতুন কলিগছ, ধুনীয়া ধুনীয়া চবে। মই দিছোঁ দেই হেপী বিহু দেই। হেপী বিহু। অ'কে। আজি এক আমাৰ শুভ মুহূৰ্ত, যি মুহূৰ্তত আৰু জ্যোতি চিনে ক্লাবৰ সহযোগিতাত প্ৰথমবাৰৰ বাবে মুকলি বিহুৰ আয়োজন কৰিছোঁ এই স্থানত। ভাতৃত্ববোধৰ এনাজৰী, মৰমৰ এনাজৰী সুদৃঢ় কৰিবৰ বাবে সকলোৱে এই মুহূৰ্তত ঢোল যাৰ যাৰ হাতত আছে, ঢোলৰ গুমগুমনি, পেঁপা যাৰ হাতত আছে বজাব। ঢোলবোৰ বজাই দিয়া তোমালোকে সন্মানীয়। এতিয়া মই আহি খাইছোঁহি চাহ, এয়া পিঠা। স্কুলতে আজি আচলতে পিঠা প্ৰতিযোগিতাও আছে, কিন্তু মই জইন কৰা নাই। এতিয়া মই খাইছোঁ চাহ এয়া। আৰু আমাৰ এগৰাকী আহি পাইছেহি। বিহু শুভেচ্ছা দিয়ক। বিহুৰ শুভেচ্ছা, পিঠা, হেপী বিহু। ভালৈ থাকিলে। গতিকে এতিয়া খাই লওঁ, আৰু তাৰ পাছত বাকী সকলোখিনি আপোনালোকক দেখাই আছোঁ। আৰু এতিয়া আমাৰ এইসকলে পিঠা খাই আছে। আপুনি চাই দিয়ক অলপমান। নমস্কাৰ।
এয়া আমাৰ গীতাশ্ৰী চেম্পল স্কুলৰ ডান্স টিচাৰ কিবা ক'ব আজি বিহু বুলি বিশেষ নমস্কাৰ সবু অসমবাসীলৈ আমাৰ তৰফৰ পৰা আমাৰ চেণ্ট্ৰেল পৰিয়ালৰ তৰফৰ পৰা ৰঙালী বিহু শুভেচ্ছা। ধন্যবাদ ধন্যবাদ আৰু আপোনালোকে বিহু বুলি কিবা এয়া এই সকলোখিনি আমাৰ স্কুলৰে টিচাৰ হয় হা আৰু এওঁকতো মই চিনাকি কৰালোৱে অলৰেডি আৰু এয়া এগৰাকী মেম এয়া এগৰাকী মেম আৰু এয়া এগৰাকী মেম গতিকে এতিয়া আমি চাহ খাই লওঁ আৰু তাৰ পাছত সকলোখিনি আপোনালোকক এফালৰ পৰা দেখাই আছোঁ সি পুৰা বিহু কেইটা দিছে আজি বিহু নাচিব বোলে গতিকে এতিয়া তাত হুঁচৰি মাৰি আছে আৰু বিৰাটেই বেছি চাউণ্ড হৈ আছে সেইকাৰণে মই কথাখিনি ভালকৈ হয়তো আপোনাৰ শুনা নাপাবও পাৰে গতিকে মই অলপ পাছত আকৌ আপোনালোকৰ কথা পাতিম আজিৰ দিনটো সঁচাকৈ বহুত বেছি ব্যস্ততাত মানে পাৰ হৈ গ'ল আৰু এতিয়াতো মোৰ যথেষ্ট মানে মাথা বিষ হৈছে কাৰণ ৰ'দত আজি গোটেই দিনটো থাকিলোঁ স্কুলত গতিকে এতিয়া অকণমান মাথাটো বিষাইছে গতিকে অলপমান শুই দিলে চাগে মই ভাল পাম আৰু আজি ভিডিঅ'টো মই ইমানতে সামৰিলোঁ নতুন এটা ভিডিঅ'লৈ পুনৰ আহিম যদি আজি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ তেতিয়াহ'লে ধন্যবাদ শুভৰাত্ৰি